এইখন হৈছে আমাৰ পুৰণি গাড়ীখন আৰু আজি এইখন গাড়ী আমি ডিলাৰত জমা দি দিম মানে নতুন বাইক এখন আপোনালোকে দেখি থাকক ভিডিঅ'টো গম পাইছে তো ভিডিঅ'টো আজি আমাৰ 5 তাৰিখে লোৱা গৈছিলে গাড়ীখন জানুৱাৰী 5 তাৰিখ তো ভিডিঅ'টো দিয়া হোৱা নাছিলে দিম বুলি এনেকৈ ৰৈছে তো এইফালে মই আহি গ'লোঁ ডিলাৰত ডিলাৰত আৰু ইয়াতে দেখিছে ভাবোঁ আৰু মই আগফালে ৰৈ আছোঁ আৰু এও হৈছে ভিতৰত ঘূৰি যোৱাৰ কাৰণে এই দেখিছে বিভিন্ন ধৰণৰ গাড়ী আৰু ইমান ধুনীয়া লাগে বাইকবিলাক নহয়নে বাৰু তো এইখন আমাৰ পুৰণি বাইকখন আজি ইয়াতে জমা দি দিম তো আমি ইয়াৰে নতুনকৈ লঞ্চ হোৱা ইয়ামাহা এক্সেছ আৰ এখন আমি ঠিক কৰিলোঁ আমি ইয়ামাহা ডিলাৰৰ আগত আছোঁ নতুন বাইক ল'ব আৰু একবাৰ উঠা তুমি একবাৰ উঠা একবাৰ উঠা গাড়ীবিলাক চাই মেলি ঠিক ঠাক কৰি গাড়ী আমাৰ লোৱা হৈ গ'ল আৰু তেখেতে বাইকখন ল'লে কেনেকুৱা লাগে আপোনালোকে জনাবচোন তাৰপিছত আহিলোঁ তিনিচুকীয়া শিৱ মন্দিৰটো তাতে ইয়ালৈ গাড়ীখন পূজা পাতল কৰি ল'লোঁ আৰু আশীৰ্বাদ কৰিব সকলোৱে দিনবিলাক ভালে হ'বলৈ যাইছিল আৰু গাড়ীখন আপোনালোকৰ কেনেকুৱা লাগিছে জনাবচোন মোৰতো বহুত পচন্দ সেইকাৰণে মই এইখন চিলেক্ট কৰিলোঁ আৰু তেওঁৰো বহুত সপোন এইখন বাইক লোৱাৰ কাৰণে আৰু আহি আমি ইফালে পূজা কৰি দিলোঁ যিহেতু নতুন বস্তু এটা আৰম্ভণি সেৱা কৰিলোঁ আৰু এইফালে ভিতৰতো শিৱ ওচৰত সেৱা প্ৰাৰ্থনা কৰি ল'লোঁ আৰু এইফালে গামোচাখনিতে গাড়ীত বান্ধি দিব তাৰমানে ইয়াতে সেৱা কৰি ল'লোঁ আৰু নতুন বছৰৰ শুভেচ্ছা জনালোঁ সকলোকে দেৰিকৈ হ'লেও আৰু পাবগীয়া ওচৰতে থকা তেখেতসকলক অলপ কিবা এটা এইটো ককাটোক দিয়া তাতে দিয়া যায় দিছি দিয়ক গাড়ীতে বান্ধি দিয়া আৰু এতিয়া আমি ইয়াৰ পৰা আমি এতিয়া বাহিৰত ঘৰলৈকে যাম শ্বেয়াৰ কৰি দিব তো বহুত দিন কাম দিয়া হোৱাই নাই তো ভিডিঅ'বিলাক দিওঁ বুলি কৈ ৰখি আছে তো এইকেইদিন দিয়াই ভাবিছিলোঁ আমি ঘৰলৈকে যাবলৈ বুলি ওলাই আহিলোঁ আৰু ইয়াত নতুন বাইকত উঠিলোঁ দেই আৰু আপোনালোকৰ কেনেকুৱা লাগিলে জনাব কমেণ্ট কৰি আৰু ইয়াৰ গধূলি বাইক লোৱাৰ পাৰ্টি দেই সৰু সুৰাকৈ তাৰপিছত এইফালে আলহী আহিছে বাইক লোৱাৰ পাৰ্টি খাবৰ কাৰণে এইফালে বাইকটো দেখিছে ন একদম কথা কোৱাত ব্যস্ত তেখেতে একদম বন্ধ হৈ গ'ল কথা কোৱা পাই মানে প্ৰসাদ খাইছে আজি যিহেতু তেখেতৰ মাৰৰ তিথি একদম মৃত্যু তিথি তাৰ কাৰণে সলাই দিয়া হৈছিলে ঘৰত এইফালে পাপাসকলে বহি আছে